নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু আজি লৈ আহিছোঁ নগাঁৱৰ পৰা অংকুৰ সাহাই লিখি পঠিওৱা তেওঁৰ এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা অংকুৰৰ লগত 2019 চনত হৈছিলে ডিমাপুৰত। অংকুৰনো পিছে নগাঁৱৰ পৰা ডিমাপুৰলৈ কিয় গ'ল সবিশেষ জনাম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপোনালোকে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইনষ্টাগ্ৰামত প্ৰত্যেক ভৌতিক ঘটনাৰ সাৰাংশ ৰীল আকাৰে প্ৰস্তুত কৰোঁ, গতিকে শুনি নিশ্চয় আমোদ পাব, সেয়েহে ফ'ল' কৰি থ'ব। এতিয়া আগবাঢ়িছোঁ অংকুৰৰ অভিজ্ঞতাৰ ফালে। 2019 চনৰ কথা। অংকুৰৰ ঘৰ নগাঁৱত, কিন্তু তেওঁৰ এজন পাতি লোৱা ককায়েক আছে যিজন একদম বন্ধুৰ নিচিনা। সেইজন আকৌ টেটু আৰ্টিষ্ট আৰু তেওঁ ডিমাপুৰত থাকে। গতিকে এবাৰ দুৰ্গা পূজাৰ সময়ত 2019 চনত দুৰ্গা পূজাৰ সময়ত অংকুৰে কেইদিনমানৰ কাৰণে তেওঁৰ তালৈ থাকিবলৈ গ'ল। ডিমাপুৰলৈ গ'ল। তেওঁ ডিমাপুৰৰ মূল চহৰতেই এটা ৰুম ভাড়া কৰি থাকে আৰু তেওঁৰ লগত কাষৰ ৰুমটোতে এজন জুনিয়ৰ থাকে, যিজন ল'ৰাই অংকুৰৰ সেই পাতি লোৱা ককায়েকজনৰ পৰা টেটু আৰ্ট শিকি আছে। গতিকে দুয়োজনকে লগ পাই অংকুৰ বিৰাটেই বেছি সুখী। বহুত দিনৰ মূৰত ককায়েকক লগ পাইছে, গতিকে বহুত কথা বতৰা পাতিছে আৰু ডিমাপুৰ চহৰখন এনেও বৰ ধুনীয়া, গতিকে অংকুৰ বিৰাটেই বেছি ফূৰ্তিত আছে। সদায় ফুৰিবলৈ যায়, আবেলি সময়ত ককায়েকৰ লগত ওলাই যায়। ককায়েকে কাৰোবাৰ যদি টেটু বনাইছে সেইটোও ভালদৰে চাই কেনেদৰেনো টেটু আৰ্ট কৰে আৰু ঠাইটুকুৰ ঘূৰি ফুৰি অংকুৰে বিৰাটেই বেছি ভাল পাইছে। এদিনাখনৰ কথা, সন্ধিয়া সাজ লাগি যোৱাৰ পাছত প্ৰায় 7:30-8 মান বজাত অংকুৰ আৰু অংকুৰৰ ককায়েক বহি লৈ কথা পাতি আছে। কাষৰ ৰুমটো, যিটো ৰুমত জুনিয়ৰ আৰ্টিষ্টজন থাকে, তেওঁ আকৌ সদায় সেইখিনি সময়ত মেডিটেশ্যন কৰে। অংকুৰ থকা ইতিমধ্যে 3-4 দিন হৈছে, গতিকে তেওঁ সদায় দেখিছে যে ল'ৰাজনে সেইখিনি সময়তে মেডিটেশ্যন কৰে। অংকুৰে দুই এবাৰ সুধিছেও যে সাধাৰণতে মানুহক দেখোঁ মেডিটেট ৰাতিপুৱাৰ সময়ত কৰে, কিন্তু তুমি দেখোন ৰাতিহে কৰা। তেতিয়া ল'ৰাজনে ক'লে, ৰাতিপুৱা সময়ো নাপাওঁ আৰু এনেদৰে মেডিটেট কৰাৰ পিছত মোৰ টোপনি বৰ ধুনীয়াকৈ যায়, সেয়েহে উইদাউট ফেইল মই মেডিটেশ্যন কৰোঁ। সেইদিনাখনো ল'ৰাজনে মেডিটেট কৰি আছে। মেডিটেশ্যন কৰোঁতে সাধাৰণতে কি হয়, মানুহে উচ্চাৰণ কৰে ওম ওম বা তেনেকুৱা। অংকুৰহঁতেও সেইটো শব্দই শুনে। সেইদিনাখনো তেওঁ ওম ওম কৰি পেলাই মেডিটেশ্যন কৰি আছে। কাষৰ ৰুমটোত অংকুৰহঁতে কথা পাতি আছে। সাধাৰণ এটা পৰিৱেশ। ঘপককৈ তেওঁলোকে ওম শব্দটোৰ সলনি ঐ ঐ শব্দ শুনিছে। প্ৰথমে অংকুৰহঁতে ভাবিছে যে ভুলতে শুনা পাইছে চাগে, তেওঁলোকে আকৌ কথাত মগ্ন, কিন্তু তাৰপিছত আকৌ স্পষ্টকৈ শুনিছে সেই মাতটো যেন আৰু ডাঙৰ হৈ গৈছে আৰু কাষৰ ৰুমটোত থকা ল'ৰাজনে যেন কাৰোবাক দেখি চিঞৰিছে, ঐ ঐ এনেকৈ যেন কোনোবাই চিঞৰি মাতিছে। তেতিয়া অংকুৰ আৰু অংকুৰৰ ককায়েক ৰুমলৈ গ'ল। ৰুমলৈ গৈ দেখিছে ল'ৰাজন মেডিটেশ্যন কৰা পজিশ্যনতে বহি আছে, কিন্তু মেডিটেট কৰিলে মানুহে চকু মুদি মেডিটেট কৰে, কিন্তু তেওঁ চকুকেইটা মেলি থৈছে আৰু একদম ডাঙৰ ডাঙৰ কৰি বিৰাট ভয়েৰে সন্মুখলৈ চাই আছে আৰু চাই একে থিৰে ঐ ঐ কোন তই কিয় আহিছ কৈ একদম পেনিক এটেক অহাৰ দৰে চিঞৰ বাখৰ কৰিছে। অংকুৰে ধৰিব পৰা নাই কি হৈছে, নতুন ঠাই, নতুন কথা, নতুন মানুহ। কিন্তু অংকুৰৰ ককায়েকে ঘটনাটো অলপ যেন বুজি পাইছে। তেওঁ আকৌ বিৰাটেই ডাঙৰ কালী ভক্ত বোলে। তেওঁ কালী মাক বিৰাট বেছি বিশ্বাস কৰে আৰু মা কালীৰ বহুকেইটা মন্ত্ৰ তেওঁ নিজেও জাপ কৰি থাকে। প্ৰত্যেক দিনাই তেওঁ জাপ কৰে। গতিকে অংকুৰৰ ককায়েকে পৰিস্থিতিটোৰ কথা গম পাই ল'ৰাজনক দুয়োখন হাতেৰে বিৰাট জোৰেৰে ধৰিছে, হেঁচা মাৰি ধৰিছে আৰু কালী মাৰ এটা মন্ত্ৰ তেওঁ চিঞৰি উচ্চাৰণ কৰিছে। ল'ৰাজনে যিমান চিঞৰিছে, অংকুৰৰ ককায়েকে তাতকৈ বেছি চিঞৰিছে আৰু মন্ত্ৰটো যেন ল'ৰাজনৰ কাণত পৰে, তেওঁৰ মগজুত সোমাই, তেনেদৰে মন্ত্ৰটো উচ্চাৰণ কৰি গৈ আছে। লাহে লাহে সেই মন্ত্ৰটো শুনাৰ লগে লগে ল'ৰাজন যেন অবশ হৈ পৰিছে আৰু এটা সময়ত তেওঁ অচেতন হৈ ঢলি পৰিলে। তেতিয়া অংকুৰ আৰু অংকুৰৰ ককায়েকে ল'ৰাজনক দাঙি নি কাষতে থকা বিচনাখনত শুৱাই দিছে। সেইদিনা গোটেই ৰাতি তেওঁ অচেতন হৈ শুই থাকিলে আৰু এবাৰো নুঠিলে, একো মাতো দিয়া নাই, কিন্তু অংকুৰ আৰু অংকুৰৰ ককায়েক গোটেই নিশা উজাগৰে থাকিলে ল'ৰাজনৰ কিজানি কিবা বিপদ হয় বুলি। তেওঁৰ ৰুমতেই তেওঁলোকে গোটেই ৰাতিটো পাৰ কৰিলে। পিছদিনাখন ৰাতিপুৱা প্ৰায় 8 মান বজাত ল'ৰাজনে চকু মেলিছে আৰু আচৰিত ধৰণে একদম নৰ্মেল পৰিৱেশ। তেওঁ উঠিছে, মুখ হাত ধুইছে, চাহ বনাইছে নিজে, অংকুৰ আৰু অংকুৰৰ ককায়েকলৈকো বনাইছে আৰু দুয়োজনকে সুধিছে, তহঁতৰ কি হ'ল, তহঁতে কিহৰ কাৰণে মোৰ ৰুমত কালি শুলি, নিজৰ ৰুমলৈ যে নগলি।
তেতিয়া অংকুৰ আৰু অংকুৰৰ ককায়েকসকলে অলপ অবাক হৈছে, অলপ আচৰিত হৈছে। তাৰপিছত তাক সুধিলে যে কি হ'ল, তই একো গম নাপাৱ নেকি? ল'ৰাজনে উল্টাই সুধিছে যে কি কথা কৈ আছ তহঁতে? আচৰিত ধৰণে ল'ৰাজনৰ মনত একো কথাই নাই। আগদিনাখন সন্ধিয়া মানে ৰাতিৰ সময়ত কি হৈছিলে তেওঁৰ লগত, তেওঁ কাক দেখি চিঞৰিছিলে, ইমান ভয় খাইছিলে, আৰু কালী মাৰ সেই মন্ত্ৰ উচ্চাৰণ কৰাৰ পিছত তেওঁ কেনেদৰে ধৰি পৰিলে, তেওঁ একো গম নাপায়। গোটেই ঘটনাটো এটা ৰহস্যৰ মাজত সোমাই গ'ল। তাৰপিছত অংকুৰেও ধৰিব নোৱাৰিলে কি হ'ল, ককায়েকেও সেই কথাটো আৰু বেছি টানি নাথাকিলে। তাৰপিছত তেওঁলোকৰ আকৌ দৈনন্দিন জীৱন আৰম্ভ হ'ল। দুদিনৰ পিছত অংকুৰ আকৌ উভতি আহিলে নগাঁৱলৈ। কিন্তু এই ঘটনাটোৰ চাপ ইমানেই বেছি দকৈ অংকুৰহঁতৰ মনত পৰিলে যে এতিয়াও কেতিয়াবা ককায়েকৰ লগত কথা হ'লে, লগ পালে তেওঁলোকে সেই ৰাতিটোৰ কথা নপতাকৈ নাথাকে। এয়া আছিলে অংকুৰৰ ককায়েক আৰু তেওঁৰ জুনিয়ৰজনৰ লগত ঘটা এক জীয়া ঘটনা, যিটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰো যদি কিবা ভৌতিক অভিজ্ঞতা আছে যি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে আপুনি মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। অংকুৰে এই ঘটনাটো মোক এপ্ৰিল মাহতে দি থৈছিলে। পিছে ঘটনাটো কিয় শ্বেয়াৰ কৰা নাই বুলি তেওঁ আকৌ 10 জুলাইত মেছেজ কৰিলে। গতিকে গম পাইছেই, জুলাই মাহলৈ তেওঁৰ মেছেজটো উঠি গ'ল। সেয়েহে মই যেতিয়া এতিয়া 10 জুলাই মেছেজবোৰ পঢ়ি আছোঁ, তেতিয়া অংকুৰৰ এই ঘটনাটো মোৰ হাতত পৰিছে আৰু লগে লগে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ, যদিহে আপুনি ইতিমধ্যে আপোনাৰ অভিজ্ঞতাটো শ্বেয়াৰ কৰি থৈছে, তেনেহ'লে তাৰ ওপৰত আৰু পপ আপ মেছেজ নিদিব, নহ'লে আপোনাৰ মেছেজটো উঠি গৈ আকৌ এতিয়া 2024ৰ ফেব্ৰুৱাৰী পাবহি। গতিকে পঢ়োঁতে আৰু বেছি পলম হৈ যাব। আপোনাৰ যদি সুধিবলৈ আছে, মোৰ ভিডিঅ'বোৰৰ তলত কমেণ্ট কৰি সুধিব যে মই আমুক তাৰিখেই দি থৈছিলোঁ, আপুনি কিয় পঢ়া নাই, মই নিশ্চয় তাত ৰিপ্লাই দিম। এতিয়ালৈ আহিছোঁ, আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা আৰু এক অভিজ্ঞতালৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।